পেহৰ বাৰীত জইন কৰোঁতেই কুমকুমে থাপ মাৰি ধৰিলে লাগিছে এটা কাৰণে আপোনাৰ ফেলা বুলিও কাম দিয়া নাই একে দুই আপুনি চিঞৰতে ওলাইছে থুই Hello guys, welcome back to my YouTube channel Ace Vlogs and Travels. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ প্ৰাৰ্থনা কৰিছে সোনকালে সকলোৰে ভাল হওক তো গাইস এতিয়া আমি গৈছো প্ৰগ্ৰাম চাবলৈ মানে যোৱাকালি চালো 1 নম্বৰ তো আজি গৈছো টিলা বজাৰ তো আহিব লুডুকন্দা আৰু মোহনদা আহিব মানে আহিল অলৰেডি আমাৰ বহুত দেৰি হৈ গ'ল প্ৰায় 11:30 মান বাজি গ'ল তো যেহেতু যোৱাকালি টোপনি খতি আছিল সেইকাৰণে আজি অকনমান দেৰিকে ওলালো আৰু আজি নাহিম বুলি ভাবিছিলো কিন্তু মানে অহা গেলে পাৰো প্ৰগ্ৰাম নহয় মানে যেহেতু দেশৰ পৰিস্থিতি অলপ বেয়া ভাৰত আৰু পাকিস্তানৰ মাজত পুৰা যুদ্ধ চলি আছে তামাম তো নেক্সট আৰু প্ৰগ্ৰাম নহয় আজি লাষ্ট প্ৰগ্ৰাম সেইটো কাৰণে আজি আহিলো নহলে আজি নাহিলো হেতেন যেহেতু যোৱাকালি টোপনি খতি তো বলক আমি একেলগে সকলোৱে মিলি জুৰি প্ৰগ্ৰাম চাও আৰু আপোনালোকে ভিডিওটো চাই থাকক প্ৰগ্ৰামৰ মাজত যি হয় আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিওটো চাওক আৰু এনজয় কৰক ভালে আছে নে আমাৰ চিঞৰ বাখৰ কৰা আজকেইটা সন্মুখতে লাগে দেই একদম সেইফালে দেখিছিলা পুৰুষসকলক কিন্তু মানিব লাগিব প্ৰতিটো অনুষ্ঠান পুৰুষসকলে কিন্তু জিপাল কৰি ৰাখে হয়নে চিঞৰ শুনক কেকেচা ভাষালে বোলে আও হৰি বোলে একে 2-3 জন ডাকিছো দুই আপুনি কোন আছিল আখুই বোলে 2-2-4 অনুষ্ঠান কেতিয়াবা অকলেও কৰিব পাৰে হয় না একে দুই আপুনি চিঞৰতে ওলাইছে থুই বোলে 3-6 প্ৰথমতে অকলে উঠিবলৈ ভয় মানে একচুৱেলি কিয় দেৰি হ'ল সোধাব কিয় মানে কাকিত প্ৰগ্ৰাম কৰিবলৈ আহিছো ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে যদিও মই ব্ৰহ্মচাৰী চিৰিয়েল হা কেনে অকমান মুখত মানে কোন ফেয়া লাভলি গৈ আহিছে সেইটো কাৰণে দেৰি হ'ল একচুৱেলি মানে তুমি চাগে ভাবিছা পপু কনচাৰ্ট সেইকাৰণে ইমান হেণ্ডচাম মই সেইটো ভবা নাই মোক দুখ লাগিছে এটা কাৰণে আপোনাৰ ফেয়া লাভলিও কাম দিয়া নাই পেহৰ বাৰীত জইন কৰোঁতেই কুমকুমে থাপ মাৰি ধৰিলে ভাল লাগিলেও যে তাইক মই ক'ব নোৱাৰো হনুমানক এইটো তাইক মই ল'ব নোৱাৰো কি যে মই কৰো গোসাঁই বোলে জয় শ্ৰীৰাম বোলে জয় শ্ৰীৰাম কাকিৰে সোণালী কাম বুলি ভাবোতে কমিটিয়ে কি বুলি মাতা একো বুলি নামাতো মোৰ দেউতা ভাইকৰ লগত মাতবোল নাই মাটি বাৰী কাজিয়া লাগি আছে মোৰ যাৰ মূৰত চুলি নাই মুকুতা কচোন যি অনাই বনাই ঘূৰি ফুৰে মই নিজে মোহন যি ঘৈণীয়ে ক'লে ভয় কৰে ৰাইজে ক'ব কোনে ঘৈণীয়ে ক'লে ভয় কৰে আমাৰ বেহাৰ বাৰী বিক্ৰম কিন্তু বিয়া বাৰু পতাৰ পিছত মানুহ শকত হৈছে কিয় শকত হৈছে নাজানো মই দেখিবলৈ ঠিকে লাগি আছেনে হা আৰু কমিটিয়ে কৈছে পেটটো অকণ বাঢ়িছে তাকে হৈছে ই বিয়া পাতিলে পেটটো গা ওলাব লাগিছিল বাৰু জাৰণি মাজতে কি চৰাই ডিঙি আই কিয় বা ডিঙি আই মনত আছে খালি ক্ষীণ মোহন কমচলি মোহন
ধুনীয়া চব শিকিবা জীৱনত জীৱনত চব হবা মোহনৰ নিচিনা নহবা যদি হবলৈ মন আছে আমাৰ কেকেচাৰ নিচিনাটো ভুলতো নহবা কাৰণ 100টা খিয়ালময় কেকেচা জন্ম হয়নে যদি হবলৈ মন আছে আমাৰ 28টা নিচিনা হবা ভালকে পঢ়িব লাগিব হয় নহয় ভালকে পঢ়িব লাগিব ভালকে খেলিব লাগিব ভালকে খাব লাগিব ভাল মানুহ হ'ব লাগিব নহ'লে জীৱনটো মোহনৰ নিচিনা চৰকাৰে থাকোঁতে যাব হয় নহয় ইচ্ছাৰ লগত তুচকে দিল কা বাচ্চা হে হয় নহয় আমাৰ বাইলুঙক যে বিয়া পাতিছিলে মনত আছে 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 মহেন্দ্ৰ বাইলুং আমাৰ বাইলুঙৰ কাৰণে ল'ৰা এটা হ'ব নেকি আমি কৈ দিছোঁ ল'ৰা বিচাৰিবলৈ কি আছে হ'বনে এইবিলাক ল'ৰা এটা দাঙি পেলাই মিছা কথা ক'ম বুলি ভাবি এখন নামে হাতত নমাই দিম বাইলুঙক বিয়া পাতিবলৈ বেছি নালাগে নহয় চাকৰি একো কৰিব নালাগে ঘৰত খালি ভঁৰাল দুটা হ'ব লাগিব কাৰণ তাই খুৱাব ন বাইলুঙক বিয়া পাতোতে যে কৈছিলোঁ এই গানটো পুষ্পা চিনেমাখনৰ এইটো গাইছিলোঁ মনত আছিল তেতিয়া ভাইৰেল হৈছিল পুৰা মামা সাতটা মামা ইয়া মামা আঠটা মামা নগেলে জীৱন কবিলে খোজ তোমাকে নাপালে জীৱনটো ফুল আপোনালোকে জানে নে নাজানে যে আজিকালি ল'ৰা ছোৱালী বহুত স্মাৰ্ট কিন্তু বহুত স্মাৰ্ট আজিকালি ল'ৰা ছোৱালী আমি আগতে একো বুজিয়ে নাপাওঁ আজিকালি ল'ৰা ছোৱালী মই আপোনালোকে জোখটা দি দিওঁ মানে আপোনালোকে দেখুৱাই দিওঁ আপোনালোকে আশ্চৰ্য যে গানটো যে তোমালোকে আশ্চৰ্য যে গানটো আপোনালোকে ডাঙৰখিনি মানি দিব আমাৰ ডাঙৰখিনি সৰু ল'ৰা ছোৱালী দেই সৰু ছোৱালীয়ে ক'ব মোহন হ'ব হয়নি আশ্চৰ্য গানটো মনত আছে নাই সেই গানটো মই যে আধা গান কিমান আগতে গাই মনত থাকিব লাগে মই না দেখিছে এইটো আপোনালোকৰ আমি আগতে মনতে নাই গান তেহেঁতৰ চাওক এই লাগে মই না ৱাটাৰফল কাটা চামুচেৰে যিমানে হওক দুয়ে দুয়ে চাৰিয়ে পাছে গম পালে পঢ়া কথা ধৰিলে চব মোহন হৈ যায় এতিয়া ক'লো লাগে মই নাই ৱাটাৰফল চাওঁ কাটা চামুচে খাওঁ দুই দুয়ে চাৰিয়ে পাছে মোহন দাহত গুচি গ'ল বেয়া লাগিল লগ নাপালো ক'বা আৰু নাই গুচি যোৱাৰ কাৰণে ভাল লাগিল লগ নাপালো সেইটো কাৰণে বেয়া লাগিল এতিয়া সংগীত অনুষ্ঠান হ'ব চাম আৰু বেছি সময় নাই এয়া গৈ আছে আগফালে চাওঁ লগ পাওঁ দেৱী আমাৰ মাজত উপস্থিত হৈছে